নমস্কাৰ মোৰ যুৱ বন্ধুসকল, দাদাসকল, ভাইসকল, বাইদেউ ভনীসকল, মই সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি বিশেষকৈ নিৰ্বাচনী বতৰত এইকেইদিন নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিভিন্ন সমষ্টি, বিভিন্ন জিলা, বিভিন্ন অঞ্চললৈ গৈ মোৰ কিছুমান কথা মনত পৰিছে আৰু কিছুমান কথা শ্বেয়াৰ কৰিব লাগিব বুলি ভাবিছে। নিৰ্বাচন বতৰ, নিৰ্বাচনৰ কথাই শ্বেয়াৰ কৰিম। কথা হৈছে কি, যোৱা কেইদিন যেতিয়া বিভিন্ন সভাত অংশগ্ৰহণ কৰিছোঁ, সভাৰ পৰা ওলালে আমাৰ সাংবাদিক বন্ধুসকলে কিছুমান স্পেচিফিক প্ৰশ্ন আমাক সোধে আৰু সেই সময়ত প্ৰায় দিনটো যদি এটা প্ৰশ্ন কোকৰাঝাৰত সুধিছে, সেম প্ৰশ্ন বেলেগ বেলেগ জিলাতো সোধা হয়। আৰু সেই সময়ত বেছিভাগ প্ৰশ্ন বিৰোধীয়ে কি কৈছে, কোনোবা এজন নেতাই কি কৈছে, ইয়াৰ ওপৰত আপুনি কি কমেণ্ট কৰে, তেনেকুৱা প্ৰশ্নবিলাক আহে। মই বেয়া পোৱা নাই, কিন্তু কথা হৈছে যে যিহেতু স্পেচিফিক প্ৰশ্ন সোধে, কোনো এজন প্ৰাৰ্থীক, কোনো এজন নেতাক তাৰ মিছন আৰু ভিজন, জিকি যোৱাৰ পিছত ৰাইজৰ কি কাম কৰিব, জিকি যোৱাৰ পিছত কোনটো এজেণ্ডা লৈ কাম কৰিব, কি পৰিকল্পনা আছে, এইবিলাক বহুত সময়ত এই প্ৰশ্নবিলাক সোধা দেখিবলৈ নাপাওঁ। আৰু সেইকাৰণে মই ভাবোঁ যে আজিকালি বহুত মানুহ যিসকলক আগৰ সময়ত বিধায়ক বুলি ক'লে, MP বুলি ক'লে এটা মৰ্যাদা আছিলে, এটা সকলোৰে মনত এটা বেলেগ এটা পিকচাৰ মনলৈ আহে যে কোনে বিধায়ক হ'ব, কোনে MP হ'ব। আজিকালি চবে বিধায়ক হ'বলৈ আহিছে, MP হ'বলৈ বিচাৰে, চব হ'বলৈ বিচাৰে। কাৰণ বৰ্তমানৰ ৰাজনীতিত তেনেকুৱা এটা পৰিৱেশ চলি আছে য'ত নেতাসকলে বা প্ৰাৰ্থীসকলে বা আমাৰ যিটো জনতাৰ যিসকলে ৰিপ্ৰেজেণ্টেটিভ হ'ব, সেইসকলে বহুত বেছি ডিপলি মিছন ভিজন বা পৰিকল্পনাৰ কথা নক'লেও হয়। এই সময়ত মই দেখিছোঁ যে যেতিয়া এজন বিধায়ক বা এজন MP কোনোবা এখন গাঁৱলৈ যায়, কাৰোবাৰ লগত কথা পাতে, প্ৰথম প্ৰশ্ন আহে ৰাস্তা, দলং, বিভিন্ন সৰু সুৰা গাঁৱৰ যাতায়াত বা ধৰ্মীয় অনুষ্ঠান, বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আহে। আহিবই, স্বাধীনতাৰ ৭৮ বছৰত ৰাস্তা বনাই আছে, ৰাস্তা বনোৱা শেষ হোৱা নাই, দলং বনাই আছে, দলং বনোৱা শেষ হোৱা নাই, বিভিন্ন হেল্থ চেণ্টাৰ বনাই আছে, হেল্থ চেণ্টাৰ বনোৱা শেষ হোৱা নাই। গতিকে চবকো যিহেতু ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ, ভাল কমিউনিকেশ্যন লাগে, ভাল সুবিধা লাগে, এই প্ৰশ্নবিলাক কৰিবই। ইয়াত এটা প্ৰশ্ন আহিছে যে দেশখনৰ চৰকাৰ 1947 চনত স্বাধীনতা হ'ল, 1950 চনত সংবিধান গৃহীত হ'ল। এই দীঘলীয়া সময়, প্ৰায় ৭৮ বছৰ বিভিন্ন কাম কাজবিলাক কৰিলে, কিন্তু সেই কামবিলাক আজিলৈকে শেষ হোৱা নাই। মই ভাবোঁ যে ভাৰতবৰ্ষত আমাৰ প্ৰত্যেক বছৰে বাজেট হয়, 5 year প্লেনিং হয়, ৰাজ্য চৰকাৰবিলাকত প্ৰত্যেক বছৰত বাজেট হয়, এনুৱেল প্লেনিংবিলাক হয়। তাত এটা হয়তো টাৰ্গেটেড এটা একশ্যন প্লান, যদিও এনুৱেল প্লেনিং হয়, ইয়াৰ কিছুমান অভাৱ হয়, যাৰ কাৰণে আমি সিদ্ধান্ত ল'ব পৰা নাই যে কিমান বছৰত আমি ৰাস্তা বনোৱা শেষ কৰিম, কিমান বছৰত আমি দলং বনোৱা শেষ কৰিম, কিমান বছৰত আমি শিক্ষা অনুষ্ঠানবিলাক নিৰ্মাণ কৰা শেষ কৰিম, কিমান বছৰত আমাৰ চাৰিসীমাৰ ভিতৰত থকা ৰাজ্যখনৰ বা দেশৰ নাগৰিকসকলে ভাল হেল্থ ছাৰ্ভিচেছ পাব, কিমান দিনৰ ভিতৰত আমি কমপ্লিট কৰিম। এই পৰিকল্পনাবিলাকৰ অভাৱটো মই দেখিবলৈ পাইছোঁ, যাৰ কাৰণে আজি স্বাধীন দেশৰ ৭০ বছৰ, ৭৮ বছৰৰ পিছতো আজি সকলো মানুহে তেনেকুৱা এটা ষ্টেজত আমি আবদ্ধ হৈ থাকিব লগা হৈছে। বিশেষভাৱে ইয়াৰ বাহিৰৰ এটা কথা মই পাতিব বিচাৰিছোঁ
যে MLA বা কোনোবা পাব্লিক ৰিপ্ৰেজেণ্টেটিভসকলে প্ৰতিনিধিসকলে এছেম্বলিত যায়, সংসদত যায়, ইয়াতকৈ বিয়ণ্ড কিছুমান কথা পাতিব লাগে। আৰু সেই কথাবিলাক যদি নাপাতে দেশখনৰ অৱস্থা তেনেকুৱাই হৈ থাকিব। তো সেইকাৰণে আজি মই ক'বলৈ বিচাৰিছোঁ যে এনি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আইন প্ৰণয়ন কৰা, সংবিধান সংশোধন কৰা, সংবিধানত নতুনকৈ প্ৰয়োজনীয় কিবা এটা এজেণ্ডা তাত ইনচাৰ্ট কৰা, সংযোজন কৰা, তেনেকুৱা বিভিন্ন কাম আছে। বিষয়টো হৈছে যে বড়োলেণ্ডত মই যোৱা 5টা বছৰ যেতিয়া চৰকাৰখন চলাই আছিলোঁ, ইয়াত হিচাপ কৰি ওলোৱা হ'ল, ষ্টাডি কৰি ছাৰ্ভে কৰি ওলোৱা হ'ল যে বড়োলেণ্ডত 26টা জনগোষ্ঠী আছে। ঠিক তেনেধৰণৰ অসমৰ ক্ষেত্ৰত মই চাইছোঁ 146টা জনগোষ্ঠী আছে। আৰু ভাৰতবৰ্ষত আজিৰ তাৰিখত প্ৰায় 1200+ লেংগুৱেজ আছে, ভাষা আছে, মাতৃভাষা, আৰু 4000তকৈ অধিক জাতি জনগোষ্ঠী আছে। ভাৰত সংবিধানে বিভিন্ন আৰ্টিকলৰ দ্বাৰা সেই জনগোষ্ঠীবিলাকক নিজৰ ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ বহুত সুবিধা দিছে। আমাৰ চৰকাৰবোৰে এই কামবিলাকটো কৰিবলৈ প্ৰচেষ্টা লৈছে, কিন্তু সঠিকভাৱে কৰাটো দেখিবলৈ পোৱা নাই। ইয়াৰ ডাঙৰ উদাহৰণটো হৈছে যে এই যে থলুৱা ভাষা, আমাৰ নেটিভ মানুহবিলাকৰ ভাষা সংস্কৃতি, এইটো আজিলৈকে চৰকাৰী স্বীকৃতি পোৱা নাই। যি জনগোষ্ঠীবিলাকে ভাৰতৰে ভূমিপুত্ৰ হয়, ভাৰততে তেখেতসকলে জন্ম লাভ কৰিছে, ভাৰতৰে নেটিভ মানুহ বুলি ধৰা হয়, সেই জনগোষ্ঠীবিলাকৰ আজি 1200+ যদি লেংগুৱেজ আছে, ভাৰতত অনলি 22 লেংগুৱেজেছ শ্বেডিউল লেংগুৱেজ। ৰাইট টু এডুকেশ্যন এক্টত কোৱা হৈছে যে শিশুসকলক ইলেমেণ্টাৰী লেভেলত, বুনিয়াদী পৰ্যায়ত মাতৃভাষাতে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা দিব লাগে। তেনেহ'লে আমাৰ 1200 মাতৃভাষা আছে, কিন্তু মাত্ৰ 35টা মাতৃভাষাতহে আজি আমাৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে। ৰাইট টু এডুকেশ্যন এক্টটো 100% ইমপ্লিমেণ্ট হ'ব লাগিছিলে, কিন্তু সেইটো 100% ইমপ্লিমেণ্ট নহ'ল। আজিৰ সময়ত মই এইটোকে ক'ব বিচাৰিছোঁ যে আমি 5টা বছৰত বড়োলেণ্ডত চৰকাৰ চলাই থকা সময়ত ভিজন ডকুমেণ্ট বনাইছিলোঁ। আজি বহুতে প্ৰশ্ন কৰিছে ভিজন ডকুমেণ্ট ইমপ্লিমেণ্ট হ'ল নে নাই, ভিজন ডকুমেণ্টৰ কি ইউজ আছে, কি মিনিং আছে, বহুত প্ৰশ্ন কৰিছে। কিন্তু আগৰ চৰকাৰবোৰে কাউন্সিলতে হওক, ৰাজ্যখনতে হওক বা দেশখনতে হওক, আমাৰ ভাৰতৰ বিভিন্ন জনগোষ্ঠীবিলাকক তেখেতসকলৰ পৰিচয়, অস্তিত্ব, তেখেতসকলৰ স্বাভিমান, ৰীতি নীতি, সংস্কৃতিবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কোনোদিনে চিন্তা কৰা নাই। ভাৰত স্বাধীন হ'ল, আমাৰ সংবিধান আছে, আৰু ভাৰতৰ নেশ্যনেল ইণ্টিগ্ৰিটি, ঐক্যতাৰ নামত সেই জাতি জনগোষ্ঠীবিলাকক বহুত ইগন'ৰ কৰা হৈছে। আজি যদি আমি ক'বলৈ যাওঁ যে কোনোবা এটা জনগোষ্ঠীৰ যদি সংস্কৃতি ৰক্ষণাবেক্ষণ দিব লাগে, যদি ভাষা প্ৰিজাৰ্ভ কৰিব লাগে, ৰক্ষণাবেক্ষণ দিব লাগে, আমাক হাজাৰ হাজাৰ কোটি টকাৰ প্ৰয়োজন নাই। আমাৰ সংস্কৃতি ৰক্ষণাবেক্ষণ দিবলৈ হাজাৰ হাজাৰ কোটি টকাৰ প্ৰয়োজন নাই। এটা ৰাস্তা চৰকাৰে বনাই আছে 1000 কোটিত, এটা দলং বনাই আছে 1000 কোটিত। হয়, ৰাস্তা দলঙৰ প্ৰয়োজন, কিন্তু আজি সেই জনগোষ্ঠীবিলাক, যি জনগোষ্ঠীবিলাকে বহুত আশাৰে বাট চাই আছে যে আমি ভাৰতৰে সুকীয়া এটা জনগোষ্ঠী, আমাৰ সংস্কৃতি ভাৰতীয় সংস্কৃতি, আমাৰ ভাষা ভাৰতীয় ভাষা, আমাৰ ট্ৰেডিশ্যন ভাৰতীয় ট্ৰেডিশ্যন, আমাৰ ৰিলিজন ভাৰতীয় ৰিলিজন, তাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ কোনো ধৰণৰ সঁহাৰি সেই জনগোষ্ঠীবিলাকে পোৱা নাই। ইয়াৰ কাৰণে তেনেকুৱা কিছুমান মেজৰ ইছ্যু মই কথা পাতিব বিচাৰোঁ। এটা হ'ল ভাষাৰ, মই উদাহৰণ দিলোঁ। বাকী শিক্ষাৰ ক্ষেত্ৰত অসমত আজি ভেঞ্চাৰ স্কুলৰ সমস্যা আজিলৈকে সমাধান নহ'ল। ভেঞ্চাৰ স্কুলত যিখিনি অসমত আছে, এই ভেঞ্চাৰ স্কুলবোৰে যিমানখিনি ছাত্ৰ ছাত্ৰীক পঢ়ায়, এইখিনি যদি হিচাপ নধৰে, আজি অসমৰ শিক্ষাৰ হাৰ আমি যিমান দেখিবলৈ পাইছোঁ সিমান নহ'লেহেঁতেন। অসমৰ সাক্ষৰৰ হাৰ যিমান দেখাইছোঁ ইমান নহ'লেহেঁতেন। গতিকে ভেঞ্চাৰ স্কুলৰ সমস্যা পাৰ্মানেণ্টলি সলিউশ্যন কৰা, শিক্ষাৰ সমস্যা KG to PG পাৰ্মানেণ্টলি সলিউশ্যন কৰা, শিক্ষকসকলক পৰ্যাপ্ত পৰিমাণৰ
ট্ৰেইনিং দিয়া, অফিচাৰসকলক শিক্ষা বিভাগৰ ট্ৰেইনিং দিয়া, প্ৰত্যেকটো স্কুলত, কলেজত, ইউনিভাৰ্চিটিত গুণগত শিক্ষা প্ৰদান কৰা, এই বিষয়বিলাকত ক'ৰবাত নহয় ক'ৰবাত অলপ ইগন'ৰ কৰা যেন দেখা হয়। আমি দেখিছোঁ, ময়ো কাউন্সিলত এডুকেশ্যন ডিপাৰ্টমেণ্টটো চাই আছিলোঁ যে ইয়াত আমাৰ বিভিন্ন গুণোৎসৱ হৈছে, বিভিন্ন প্ৰগ্ৰামবিলাক কৰিছে, কিন্তু সেই প্ৰগ্ৰামবিলাকত যিটো ৰিজাল্ট আমি ওলাই আনিব লাগে সেই ৰিজাল্টবিলাক কৰিব পৰা নাই। ইয়াত কিছুমান অসুবিধা আছে। এই অসুবিধাবিলাক আমি এড্ৰেছ কৰিব লাগিব। শিক্ষাৰ যদি সমস্যাটো 100% সমাধান কৰিব নোৱাৰে, দেশখন আগবাঢ়ি যাব নোৱাৰিব। কাৰণ শিক্ষাই দেশৰ মেৰুদণ্ড, শিক্ষাই এটা সমাজৰ মেৰুদণ্ড। আজিৰ সময়ত শিক্ষা ঠিক নহ'লে, শিক্ষা যদি গুণগত নহয়, তেনেহ'লে হাজাৰ হাজাৰ লাখ লাখ বছৰি স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ পৰা ওলাই অহা আমাৰ ছাত্ৰ ছাত্ৰী, যুৱ যুৱতীসকলক সংস্থাপন দিয়াৰ ক্ষেত্ৰত সদায় অসুবিধা হ'ব। যিসকলে গুণগত শিক্ষা পায় সেইসকলে চৰকাৰী চাকৰি নহ'লেও কিবা নহয় কিবা সংস্থাপন ওলাই ল'ব পাৰে। তো সেইকাৰণে এই বিষয়টো মই আজি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমটো বহুত মেজৰ প্ৰব্লেম। আজি চৰকাৰে বিভিন্ন কথাবিলাক সময়ে সময়ে আলোচনা কৰে, কিন্তু আনএমপ্লয়মেণ্ট প্ৰব্লেমত বহুত বেছি ফ'কাছ কৰা নাই। যিমানখিনি ফ'কাছ হ'ব লাগিছিলে ইমানখিনি ফ'কাছ হোৱা নাই। আজি যুৱ সমাজ এটা অনিশ্চয়তাত থাকিব লগা হৈছে। বিভিন্ন কাৰ্যকলাপ, বিভিন্ন এক্টিভিটিত তেখেতসকলে কেতিয়াবা নিজৰ সমপৰ্যায়ৰ বা নিজৰ যিখিনি কোৱালিটি আছে, কোৱালিফিকেশ্যন আছে, ইমানখিনি নহ'লেও বিভিন্ন কামত তেখেতসকলে নিয়োজিত হ'ব লগা আছে নিজৰ জীৱিকাৰ কাৰণে। অসম চৰকাৰে যোৱা 5টা বছৰত 1.5 লাখ চাকৰি দিছে, কিন্তু আমাৰ ৰাজ্যখনত নিবনুৱা আছে প্ৰায় 25 লাখ। 1.5 লাখ চাকৰি দি বাকীখিনি যিখিনি আমাৰ 22,50,000 থাকিল, সেইখিনিয়ে কি কৰিব? আজি অসমত চাবলৈ গ'লে আমাৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী নাই। যোৱা সময়ত চৰকাৰে বিভিন্ন প্ৰগ্ৰাম পাতিছে, ছেমিকণ্ডাক্টৰ, বিভিন্ন ইণ্ডাষ্ট্ৰীত ইয়াত স্থাপন কৰি সংস্থাপন দিয়াৰ কথা পাতিছে, কিন্তু আজি এগ্ৰিকালচাৰ ছেক্টৰত, এগ্ৰ' ছেক্টৰত, গোটেই বিশ্বখনত আজি যি ফুড, যি খাদ্য, এইটো খেতিয়ে হওক, এইটো লাইফ ষ্টকে হওক, যিয়ে নহওক কিয়, এইটো দুনিয়াত সকলো বিশ্বত ভাল খাদ্য বিচাৰে। অসমৰ মাটি বহুত ফাৰ্টাইল, বহুত সাৰুৱা হয়, ইয়াত যি খেতি কৰিলেও হয়, কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো যিমান লাগে তেনেকুৱা আমি ষ্ট্ৰং কৰিব পৰা নাই। তাত যিখিনি নেচাৰেলি বা যিখিনি আমাৰ আগৰ পৰা পৰম্পৰাগত যিখিনি খেতিয়কবিলাকে কাম কৰিছে, সেই খেতিয়কসকলে ষ্ট্ৰাগল কৰি নিজে স্কিল হৈছে, নিজে নতুন অৰ্ডাৰবিলাক ফ'ল' কৰিছে, নিজে ট্ৰেইনিং লৈছে, বিভিন্ন কামবিলাক কৰিছে। কিন্তু চৰকাৰী পক্ষৰ তৰফৰ পৰা যদি চেষ্টা কৰা যায় আৰু বহুতখিনি কাম কৰিব পৰা তাত স্ক'প আছে। এগ্ৰিকালচাৰ ছেক্টৰত মডাৰ্ণাইজ কৰিলে, ফাৰ্ম মেকানাইজেশ্যন কৰিলে, আজি আধুনিক সময়ত আমাৰ যুৱকসকল, যুৱতীসকল অলপ ভালকৈ খেতি বাতিবিলাক কৰিব বিচাৰে। আওপুৰণি পদ্ধতিৰে খেতি কৰিবলৈ কাৰো মন নাযায়। কিন্তু আজি আমাৰ অৰ্গেনিক খাদ্যবিলাক বহুত দাম পায়। আমি যদি নৰ্মেল আলু 10 টকাত কিনে, অৰ্গেনিক আলু আমাৰ মানুহবিলাকে 40 টকাতো কিনে। আমাৰ লাই শাক যদি সাৰ দিয়া লাই শাক, পেষ্টিচাইড দিয়া লাই শাক যদি এটা মুঠাত যদি 5 টকাত কিনে, অৰ্গেনিক বুলি কোৱাৰ লগে লগে 25 টকাত কিনে। তাত বহুত এটা স্ক'প আছে, কিন্তু এইটো আজিলৈকে অৰ্গেনাইজভাৱে আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা লাৰ্জ স্কেল এমপ্লয়মেণ্ট দিয়াৰ কাৰণে ইয়াৰ ওপৰত কাম কৰা হোৱা নাই। অসম মেক্সিমাম নন ভেজ হয়, আমাৰ মানুহবিলাক মাছ খায়, আমাৰ কণী খায়, মুৰ্গী খায়, বিভিন্ন খাদ্যবিলাক ছাগলী খায়, গাহৰি খায়। চ' এই যিটো আমাৰ নন ভেজ ফুড আছে আমাৰ, সেইবিলাক আমি প্ৰডাক্ট কৰাৰ কাৰণে আমাৰ তাত যিখিনি লাগে সেইখিনি এডিকুৱেট কৰাৰ কাৰণে আজিলৈকে ব্যৱস্থা লোৱা হোৱা নাই। বহুত বছৰৰ পৰা মই দেখিছোঁ আলোচনা কৰা, বাহিৰৰ পৰা কণী আহে, বাহিৰৰ পৰা মুৰ্গী আহে, বাহিৰৰ পৰা মাছ আহে, বাহিৰৰ পৰা গাহৰি আহে, বাহিৰৰ পৰা বিভিন্ন আমাৰ নন ভেজ ফুডবিলাক আহে, কিন্তু ষ্টেটখনতে আমাৰ প্ৰডাকশ্যন কৰিব পৰা বহুত স্ক'প আছে। কিন্তু এই স্ক'পবিলাক, এই অপৰচুনিটিছবিলাক অৰ্গেনাইজভাৱে চৰকাৰী পলিচিত আজিলৈকে অহা দেখিবলৈ পোৱা নাই। সেই ডিপাৰ্টমেণ্টবিলাক
যি ডিপাৰ্টমেণ্টে আমাক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পাৰে, য'ত আমাৰ মানুহে যি কাম কৰি নিজৰ ভৰিত থিয় দিব পাৰে, এই কামবিলাক, এই প্ৰজেক্টবিলাক, এই স্কিমবিলাক আজিলৈকে প্লেনিঙৰ ভিতৰত অনা হোৱা নাই। নেচাৰেলি যিখিনি কৰি আছে, পৰম্পৰাগত যিখিনি কৰি আছে, সেইখিনিয়ে কৰি আছে। আধুনিকভাৱে কিছুমান যুৱকসকলে আজি নতুনকৈ কণী উৎপাদন কৰা কামত নিজকে নিয়োজিত কৰিছে। এগ্ৰিকালচাৰ ছেক্টৰত বহুত কম আছে, কিন্তু লাইফ ষ্টকত ক'ৰবাত নহয় ক'ৰবাত যুৱচামো আজি এংগেজ হোৱা দেখিবলৈ পাইছোঁ। কিন্তু মই যিটো অধ্যয়ন কৰিবলৈ পাইছোঁ, এই 25 লাখ যিটো আমাৰ নিবনুৱা আছে, এই 25 লাখ নিবনুৱা, 30 লাখ নিবনুৱা যদি আমি অলপ মডাৰ্ণাইজ কৰি, অলপ এট্ৰেকশ্যন কৰি, প্ৰফেশ্যনেলি আমি যদি এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰটো যদি ডেভেলপ কৰা যায়, তাৎক্ষণিকভাৱে বহুত এমপ্লয়মেণ্ট দিব পৰা যায়। আজিৰ সময়ত যিবিলাক মই কথা আলোচনা কৰিছোঁ, ইয়াৰ ভিতৰত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আজিলৈকে হেল্থ ছেক্টৰত আমাক কিমান সকলো মানুহকে ভাল চিকিৎসাৰ সুবিধা পাবৰ কাৰণে কিমান ডক্টৰ লাগে, কিমান আমাৰ নাৰ্ছ লাগে, কিমান আমাৰ হস্পিটেল লাগে, এই 100% আজিলৈকে আমাৰ যিখিনি প্লান পলিচিৰ ভিতৰত হেল্থ ছেক্টৰটো ডেভেলপ কৰা হোৱা নাই, যাৰ কাৰণে আজিলৈকে দুখীয়া গৰীব মানুহৰ বহুত কষ্ট হৈছে। এই যোৱা চৰকাৰখনে চলি থকা কেন্দ্ৰীয় চৰকাৰ আয়ুষ্মান কাৰ্ড দিয়া হৈছে, কিন্তু বহুত হস্পিটেলত গৈ পেলাই আয়ুষ্মান কাৰ্ড থাকিলেও ট্ৰিটমেণ্ট কৰাৰ সুবিধা নাই। তাত নতুন এটা পলিচি আনাৰ কাৰণে দৰকাৰ আছে। আয়ুষ্মান কাৰ্ড দিছে আপুনি মানুহক হাতত গোটাই, সপোন এটা দেখাইছে যে ফ্ৰী চিকিৎসা পাব। হস্পিটেলত গৈ পেলাই আকৌ মাটি বন্ধক থ'ব লগা হৈছে, কিবা নিজৰ সম্পত্তি বিক্ৰী কৰিব লগা হৈছে, ধাৰত বুজ যাব লগা হৈছে। গতিকে এইবিলাক ষ্ট্ৰীমলাইন কৰাৰ দৰকাৰ আছে। যেতিয়ালৈকে এইবিলাক ষ্ট্ৰীমলাইন নকৰিব, 100% যদি এই সুবিধাবিলাক নাপায়, আমাৰ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ৱেলফেয়াৰ ষ্টেটৰ যিটো কনচেপ্ট আছিলে, এইটো বাস্তৱত ৰূপায়ণ কৰাত কেতিয়াও সম্ভৱ নহ'ব। আজিৰ সময়ত মই দেখিবলৈ পাইছোঁ যে যুৱ সমাজটো ক'ৰবাত নহয় ক'ৰবাত নেগলেক্ট কৰা হৈছে। স্পৰ্টছৰ ক্ষেত্ৰত কিছুমান পদক্ষেপ লোৱা দেখিবলৈ পাইছিলোঁ, কিন্তু সেই পদক্ষেপবিলাক আমাৰ বহুতখিনি পাৰ্মানেণ্ট নেচাৰৰ নহয়। এই এপ্ৰ'চবিলাক বহুত টেম্পৰাৰী এপ্ৰ'চ হয়। আজি অসমত বহুত পটেঞ্চিয়েল খেলুৱৈসকল আছে। এটা দুটা বিভাগটো বাদ দি বহুত বিভাগত য'ত আমাৰ প্ৰতিভাৱান খেলুৱৈসকল আছে, তাত বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। আজি যুৱ সমাজখনক সাংস্কৃতিক আমি জড়িত কৰাব লাগিব, কাৰণ সাংস্কৃতিক বাদ দি সমাজ এখন শুৱনি নহয়, সমাজ এখন সুন্দৰ নহয়। সমাজ এখনত সাংস্কৃতিৰ যোগেদি আমি বহুতখিনি কাম কৰিব পাৰোঁ, সমাজখন একতা কৰি ৰাখিব পাৰোঁ। স্পৰ্টছৰ ক্ষেত্ৰত আমি এইখিনি কাম কৰিব পাৰোঁ। আৰু যুৱ সমাজখন অনাগত দিনত যিটো আমি মেন পাৱাৰ বুলি কয়, হিউমেন ৰিচোৰ্চ বুলি কয়, তেখেতসকলক স্কুল কলেজ এৰা, আমাৰ স্কুল কলেজ ড্ৰপ আউট যুৱ যুৱতীসকলৰ কাৰণে বহুত বেছি প্লেনিং আমি কৰা দেখিবলৈ পোৱা নাই। বিভিন্ন কাৰণত আমাৰ এতিয়াও বহুতখিনি ল'ৰা ছোৱালী স্কুল কলেজৰ পৰা ড্ৰপ আউট হয়, কিন্তু সেইসকলৰ কাৰণে আমি অল্টাৰনেটিভ এৰেঞ্জমেণ্ট, পৰ্যাপ্ত পৰিমাণৰ ITI, স্কিল চেণ্টাৰ্ছ, বিভিন্ন এণ্টাৰপ্ৰিনাৰ লাইনত কাম কৰিব পৰা সুবিধা এইখিনি আজিলৈকে কৰা হোৱা নাই। তো সেইকাৰণে তেনেকুৱা বহুতখিনি বিষয় আছে, যি বিষয়বিলাক আমি বিচাৰোঁ যে সমাধান কৰিব পাৰিলে আমাৰ সমাজখন অতি শীঘ্ৰে আগুৱাই যাব পাৰিব। শিক্ষা অনুষ্ঠানৰ কথাটো মই পাতিছোঁ, কিন্তু কাৰিকৰী আমাৰ যিটো শিক্ষা অনুষ্ঠান, প্ৰফেশ্যনেল ইনষ্টিটিউশ্যনবিলাকৰ অসমত বহুত দৰকাৰ আছে। আজি ল'ৰা ছোৱালীবিলাক ব্ৰেইন ড্ৰেইন হৈছে, বাহিৰত গৈছে, ঠিকে আছে, বাহিৰত যাব লাগে, চাকৰি কৰিব লাগে, ব্যৱসায় কৰিব লাগে, কিন্তু বাহিৰত গৈ বহুতে বিভিন্ন পৰিৱেশৰ বলিও হৈছে। আমাৰ সংস্কৃতি অলপ বেলেগ, আমাৰ যিটো ৰীতি নীতিবিলাক, আমি যি পৰিৱেশত ডাঙৰ দীঘল হওঁ, এইটো অলপ বিভিন্ন জনগোষ্ঠীৰ লগত বাহিৰৰ মিলিব নিবিচাৰে। ইয়াৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক প্ৰস্তুতি কৰিব লাগিব। যোৱা সময়ত আমাৰ উগ্ৰপন্থী সমস্যাৰ কাৰণে বা সশস্ত্ৰ সংগ্ৰামৰ কাৰণে প্ৰায় 3টা দশক ধৰি আমাৰ 2টা প্ৰজন্ম বহুতখিনি ক্ষতি হৈছে। এই যুৱ প্ৰজন্ম বা নৱপ্ৰজন্মসকলক অনাগত দিনত যাতে তেখেতসকলে কোনো কাৰণত ক্ষতি নহয়, তেখেতসকলৰ এনাৰ্জিটো যাতে মিছ ইউজ নহয়, ইয়াৰ কাৰণে চৰকাৰত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এটা ডিপাৰ্টমেণ্টৰ দৰকাৰ হ'ব। সেইকাৰণে মই বিচাৰোঁ
যে আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত যিসকলে আহিছে সেইসকলে এই কথাবিলাক মন দিব লাগিব। ময়ো এজন প্ৰাৰ্থী হৈছোঁ আৰু প্ৰাৰ্থী হোৱাৰ মূল বিষয়টো হৈছে যে ৰাস্তা দলং বনোৱা যিটো কাম এইটোতো গতানুগতিকভাৱে চলি আছে, চলি থাকিব। মই প্ৰাৰ্থী হৈছোঁ অসম বিধানসভাত যাবলৈ আৰু তাত গৈ পেলাই মোৰ প্ৰথম প্ৰশ্ন, সংবিধান থকাৰ পিছতো, চৰকাৰৰ নীতি থকাৰ পিছতো, সংবিধানৰ বিভিন্ন দফাবিলাকত সকলো কথা থকাৰ পিছতো অসমৰ 146টা জনগোষ্ঠী, বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আজিলৈকে অসুৰক্ষিত অনুভৱ হৈ আছে। সেই জনগোষ্ঠীবিলাক যদি সুৰক্ষিত হয়, সেই জনগোষ্ঠীবিলাক যদি ভাবে যে আমি আজি সকলো দিশৰ পৰা সুৰক্ষিত, তেতিয়াহে এই জনগোষ্ঠীবিলাকে বিশ্ব জয় কৰাৰ কথা, বিশ্ব জয় কৰাৰ সপোন দেখিব পাৰিব। আমাৰ ল'ৰা ছোৱালী, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি আজি LP স্কুলৰ কাৰণে অসুবিধা হয়, শিক্ষা গ্ৰহণ কৰাৰ কাৰণে অসুবিধা হয়, নিজৰ বেছিক যিটো নিডছ এইটো পূৰা কৰাৰ কাৰণে বহুতখিনি অসুবিধা হয়, আমাৰ মা দেউতাসকলে আজিলৈকে অৰ্থনৈতিকভাৱে নিজৰ ভৰিত থিয় দিব পৰা নাই, এই ব্যৱস্থাবিলাক অকল বেনিফিচিয়াৰী স্কিমটো যথেষ্ট নহয়। বেনিফিচিয়াৰী স্কিমটো আমাক বিভিন্ন সময়ত আমাক অলপ সহায় কৰে, এইটো ঠিকেই আছে, কিন্তু সকলোকে স্বাৱলম্বী কৰিবৰ কাৰণে আজি আমাৰ ওচৰৰ বিভিন্ন দেশবিলাক, বিভিন্ন ৰাজ্যবিলাক বহুত স্বাৱলম্বী হৈছে। আমিও স্বাৱলম্বী হ'ব লাগিব। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বৰাজৰ কথা কৈছিলে আৰু সেই স্বৰাজটো প্ৰত্যেকখন গাঁও, প্ৰত্যেকটা পৰিয়ালৰ স্বৰাজৰ কথা চিন্তা কৰিছিলে। গতিকে আজি আমি সকলোৱে স্বাৱলম্বী হ'বৰ কাৰণে চৰকাৰী নীতিৰ ওপৰত আমি সকলো বাট চাই আছোঁ। আমাৰ নাগৰিকসকলে বহুত ডিপেণ্ডেণ্ট হৈ গ'ল চৰকাৰী কিছুমান নীতিৰ ওপৰত। গতিকে আজি যিসকলে বিধায়ক হ'বলৈ আহিছে, যিসকলে নিৰ্বাচন খেলিবলৈ আহিছে, আমি সকলো চিন্তা কৰিব লাগিব যে অসমখন যদি জাকত জিলিকা হ'ব লাগে, উন্নয়ন হ'ব লাগে, অসমত বাসিন্দাসকল যদি আগুৱাই যাব লাগে, তেনেহ'লে এই বিষয়বিলাকত আমি গুৰুত্ব দিব লাগিব। অন্যথা চৰকাৰ আহিব, চৰকাৰ যাব, লিডাৰ আহিব, লিডাৰ যাব, কিন্তু সমাজখন আগুৱাই নাযাব। এইকাৰণে আজি কিছুমান স্পৰ্শকাতৰ বিষয়বিলাক মই ক'ব বিচৰা নাই। আজিও ধৰ্মৰ নামত যিবিলাক ৰাজনীতি হৈ আছে, জাতি জনগোষ্ঠীৰ নামত যিবিলাক ৰাজনীতি হৈ আছে, এইবিলাক বৰ্জন কৰা সময় আহিছে। আজি বিশ্বৰ মানৱ জাতি, বিশ্বখন এটা ঘৰ বুলি কৈছে, বিশ্বখন এখন ঘৰৰ নিচিনা হৈছে। ছায়েন্স টেকন'লজি অহাৰ পিছত গোটেই বিশ্বৰ মানুহ আজি মিনিট ছেকেণ্ডত আমি যোগাযোগ কৰিব পাৰোঁ। আৰু এনেকুৱা সময়ত যদি আমি কিছুমান ঋণাত্মক দৃষ্টিভংগীৰে ৰাজনীতি কৰোঁ, ৰাজনৈতিক চিন্তাবিলাক কৰোঁ, তেনেহ'লে আমাৰ সমাজখন মৰম স্নেহ এনাজৰীৰে আমি কেতিয়াও বান্ধিব নোৱাৰিম, বৰ অসম গঢ়িব নোৱাৰিম। যিসকলে বৰ অসম গঢ়াৰ সপোন দেখে, যিসকলে ৰাজনৈতিকভাৱে বিভিন্ন জাতি মাটি ভেটিৰ কথাবিলাক মাজে মাজে কয়, কিন্তু আনপিনেদি সেইসকলে ধৰ্মৰ নামত, জাতিৰ নামত বিভিন্ন সমাজবিলাক বিভাজন কৰা বা তেনেকুৱা কথাবিলাক কোৱা, বক্তব্যবিলাক ৰাখা আমি দেখিবলৈ পাওঁ। তো সেইকাৰণে যুৱ প্ৰজন্মক মই সেইটোৱে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক ঐক্যতাৰ এটা অসম লাগে, সংহতিৰ এটা অসম লাগে, শান্তি সমাজ লাগে। আমাৰ অঞ্চলত কেতিয়াও যাতে এজনে আনজনক ঘৃণা নকৰে তেনেকুৱা এটা পৰিৱেশ লাগে। আৰু সেইকাৰণে ৰাজনৈতিক কথাবিলাক সেইকেইদিন মই যিটো শুনি আছোঁ যে এজনে আনজনক যিটো ক্ৰিটিচাইজ কৰিছে, এইটো কাৰোবাৰ পৰিয়ালক লৈ পেলাই, কাৰোবাৰ পৰিয়ালৰ সদস্যক লগ পেলাই, কোনোবা এজনক লৈ পেলাই, এই কথাবিলাক ৰাজনীতিভাৱে কিমান প্ৰয়োজন? ৰাজনীতিভাৱে প্ৰয়োজন গাঁওখন কেনেকৈ উন্নতি কৰিব, অঞ্চলটো কেনেকৈ উন্নতি কৰিব, জিলাখন কেনেকৈ উন্নতি কৰিব, ৰাজ্যখন কেনেকৈ আগুৱাই নিব, দেশখন কেনেকৈ আগুৱাই নিব, এইবিলাকে মই ভাবোঁ ৰাজনীতিক কথা হ'ব লাগে আৰু এজেণ্ডা হ'ব লাগে। গতিকে আজি মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে আপোনালোকে আহি থকা যে 9 তাৰিখত 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচন আছে, চবে চিন্তা চৰ্চা কৰি ভোট দিব। যে যিসকলে অকল সপোন দেখাই বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰে, যিসকলে বিপথে পৰিচালনা কৰাৰ কাৰণে 10টা কথা কয় কিন্তু সঠিক পথত আগুৱাই লৈ যোৱাৰ কাৰণে কথা নকয়, যিসকলে বহুত ভয় কৰে ৰাজনীতিভাৱে নিজৰ ক্ষমতাটো পুনৰ পাবনে নাই, থাকিবনে নাই, আৰু ইয়াৰ কাৰণে 10টা কথা কয় যি কথাবিলাক সমাজত কোনো ইম্পৰ্টেণ্ট নাই। সেই পৰিৱেশবিলাক আজি সকলো বিবেচনা কৰক আৰু চবে যাতে বিবেক ভোট দিয়ে। মই UPPLৰ প্ৰেছিডেণ্ট হিচাপে
বড়োলেণ্ডবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, যিহেতু আপোনালোকে সকলো জানে UPPL এইবাৰ অকলে নিৰ্বাচন খেলিছে। আমাৰ আইডিঅলজি, আমাৰ চিন্তাধাৰা, আমাৰ ভৱিষ্যতলৈ পৰিকল্পনা সেইটো যদি বাস্তৱত ৰূপায়ণ কৰিব লাগে আমি অকলে আগবাঢ়ি যাব লাগিব। কোনোবা এটা দলৰ লগত এলায়েন্স কৰি আজি আমাৰ চিন্তাধাৰাবিলাক আমি আধা কৰিব নোৱাৰোঁ। কাৰোবাৰ লগত লগ লাগি আমাৰ মিছন আৰু ভিজন আমি জনগোষ্ঠীক লৈ, অঞ্চলক লৈ, ৰাজ্যখনক লৈ যিবিলাক আমাৰ এটা দূৰদৰ্শী চিন্তাৰে যিবিলাক আমি মিছন আৰু ভিজনবিলাক পৰিকল্পনাবিলাক বনাইছোঁ, এইটো আমি কাৰোবাৰ লগত লগ লাগি ডাইলুট কৰিব বিচৰা নাই। সেইকাৰণে বিধানসভাত এইবাৰ আমি চৰ্ত সাপেক্ষেহে কোনোবা দলৰ লগত চৰকাৰ বনোৱাৰ অংশীদাৰ হ'ম, চৰ্তবিহীনভাৱে নহওঁ। তো সেইকাৰণে আমাৰ কথা স্পষ্ট যে যোৱা সময়ত বড়োলেণ্ডৰ 26টা জনগোষ্ঠী আৰু আহি থকা সময়ত অসমৰ 146টা জনগোষ্ঠী, যি জনগোষ্ঠীবিলাকৰ আমাৰ ৰাজনৈতিক নেতাসকলৰ নামো নাজানে, সেই জনগোষ্ঠীবিলাকক ন্যায় দিয়াৰ কাৰণে, সেই জনগোষ্ঠীবিলাকক ৰাজনৈতিকভাৱে নেতৃত্ব দিয়াৰ কাৰণে তেখেতসকলৰ সকলো যিটো সমস্যাবিলাক বিধানসভা মজিয়ালৈ উপস্থাপন কৰিবলৈ লৈ অহাৰ কাৰণে আমি ৰাজনীতি কৰিবলৈ আহিছোঁ। মই আপোনালোকক সকলোকে ধন্যবাদ জনাই পুনৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাই মই আজি মোৰ এই ফেচবুক লাইভত এইখিনিতে সমাপ্ত কৰিছোঁ। আৰু মই যিখিনিয়ে আমাৰ পজিটিভ কমেণ্ট দিছে, নেগেটিভ কমেণ্ট দিছে, বহুত কথা কৈছে, মই সকলোকে ধন্যবাদ জনাইছোঁ।